এতিয়া যেহেতু HSLC পৰীক্ষা আহি আছে গতিকে আমি অলপতে মানে কেইটামান পৰীক্ষাত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰিম। এইটো HSLC 2022 এটা প্ৰশ্ন আজি লৈছোঁ আৰু ইয়াত প্ৰশ্নটো দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় দিছে। ইয়াত কেইবাটা সংখ্যা দিয়া আছে, 4টা দিয়া আছে। এইকেইটাৰ মাজৰ পৰা আমি বাছিব লাগে। আমি ইয়াৰ উলিওৱা বহুতকেইটা প্ৰক্ৰিয়া আছে, কিন্তু আমি সহজ আৰু সকলোৱে বুজি পোৱা এটা প্ৰক্ৰিয়াৰে আজি এই গণিতটো সলভ কৰিম। প্ৰথমতে আমি প্ৰথমটো চাই লওঁ 441। ইয়াক আমি যেহেতু এইটো এটা অযুগ্ম সংখ্যা গতিকে আমি প্ৰথমতে 3ৰে হৰণ কৰিব লাগিব। 3ৰে হৰণ যায় নেকি চাওঁ। 3 × 3 1 1 বাকী ৰ'ল। আগত 4ৰ আগত আহি কি হ'ল 14 হ'ল। গতিকে 14ক যদি 3 দি যাব লাগে আমি প্ৰথমে 4 বাৰ দিব লাগিব। 4 × 3 আমি 12 পাম আৰু 12ৰ 2 বাকী ৰ'ব। 2টোৱে আগত আহি বহিব 21 হ'ব বা 21 হ'ব। 21ক 3ৰে কিমান বাৰ যাব 7 বাৰ যাব। এইটো আকৌ 3ৰে দিলোঁ। 3ৰে যাব 4 বাৰ। 4 × 3 = 12। আকৌ 2টো বাকী ৰৈ কিনে আগত আহি কিমান হ'ব 27 হ'ব, 27 হ'ব। 3ৰে 27ক কেইবাৰ যাব 9 বাৰ যায় আৰু 49টো সকলোৱে জানো 7 × 7। আমি ইয়াতে এটা মন কৰিলোঁ যে 41 সমান 3 × 3 আৰু 7 × 7। গতিকে আমি ইয়াত এটা জোৰ পাইছোঁ, দুটা জোৰ পাইছোঁ। গতিকে এইটো এটা বৰ্গ সংখ্যা বুলি আমি গম পালোঁ। এইবাৰ আমি এইটো চাইছোঁ 572টো চাই লওঁ। 572 যিহেতু এটা যুগ্ম সংখ্যা আমি 2ৰে প্ৰথমতে চাই লওঁ। 2ৰে দুবাৰ যাব। 1 বাকী মানে 1 গৈ কিনে ইয়াত 7ৰ আগত বহি 17 বা 17 হ'ব। 2ৰে যদি 17ক দিব লাগে আমি প্ৰথমতে 16ক দিব লাগিব। 8 × 2 = 16। 1 আহি ইয়াত ৰ'ব 12 হ'ব। 2ৰে যদি 12ক দিব লাগে আমি 6 বাৰ যাব। 6 × 2 = 12। এইখিনি 2 1 × 2 2 4 × 8 আৰু 2 3 × 6 143। 143 আকৌ 3ৰে নাযায়, 5ৰে নাযায়, 7ৰে নাযায়। গতিকে আমি দি চাওঁ 11ৰে দি চাওঁ। 11ৰে দি চালে কিমান হ'ব 11 × 11 আকৌ 3 বাকীৰে 33 হ'ব। ইয়াত আমি এটা কথা মন কৰিলোঁ যে 572 সমান 2 × 2 আৰু 11 × 13। কিন্তু ইয়াত এটা কথা গম পালোঁ যে ইয়াত আমি জোৰ পোৱা নাই। 2ৰ জোৰ ঠিকেই পালোঁ, কিন্তু 11ৰ বেলেগ। আমি গম পালোঁ যে সংখ্যাটো বৰ্গ সংখ্যা নহয়। যদি বৰ্গ সংখ্যা হয় তেতিয়াহ'লে আমি এনেকুৱা জোৰ পাম এটা। কিন্তু ইয়াত যিহেতু জোৰ নাই বৰ্গ সংখ্যাটো নহয়, এই আমি পঞ্চম উত্তৰটো পালোঁ এইটো। গতিকে আজিৰ বৰ্গ সংখ্যাৰ কোন নহয় বুলি সুধিছে, গতিকে আমি এইটো পালোঁ বৰ্গ সংখ্যা এইটো নহয়। বাকীকেইটা আমি চোৱাৰ প্ৰয়োজনে নাই। আৰু এনে ধৰণৰ প্ৰশ্নবিলাক আজিকালি অসম চৰকাৰে পাতে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকতো আহি থাকে। গতিকে আপোনালোকে চাব পাৰিব।